कोई आंखों में जो मीठे मीठे सपने, क्या ये दिल करे, पहले पहले दिन की ये नई नई सुबह है, आओ चिल करें, गम को चबाते जाएं, सबको बताते जाएं अपनी हसरतें, यार मत भूले जगह है ये बड़ी कुल, सुनो सुनो जरा लेट मी से, भूलेंगे हम तो नहीं, सोचेंगे हम भी कभी, स्कूल के ये दिन सभी आएंगे ना, ना 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 ना, सीखेंगे हम ये यही है, क्या गलत क्या सही, स्कूल के ये दिन सभी आएंगे ना, ना 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 ना, आएंगे ना।
হ'বলৈ প্ৰেৰণা দিছে আৰু আপোনাক সত্য পদত চলাই দেশ বা সমাজৰ নাগৰিক হিচাপে গঢ়ি তোলাত বিশেষ অৱদান আগবঢ়াইছে। অৱশেষত শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ুৰ কামনা কৰাৰ লগতে বন্ধু-বান্ধৱীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভালদৰে পঢ়া-শুনা কৰি সুনাগৰিক হৈ মোৰ জিলা লগতে দেশৰ নামো উজ্জ্বল কৰিব পাৰিম। ধন্যবাদ। নমস্কাৰ। আজি বিদায় সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, মোৰ সহপাঠীসকল, মোৰ মৰমৰ ভাইটি-ভণ্টিসকল আৰু সন্মানীয় অভিভাৱক সকলোলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ দিনটো মোৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো এফালে যদি সুখৰ, আনফালে কিন্তু দুখৰ দিন। মোক ভাবোঁতেই বেয়া লাগে যে আজিৰ পৰা মই এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হ'ম। এইখন বিদ্যালয়ে প্ৰতিষ্ঠানিক শিক্ষাৰ বাহিৰেও মোক বহু কিছু শিকাইছে। সেইবাবে মই প্ৰিয় শিক্ষক-শিক্ষয়িত্ৰীৰ ওচৰত চিৰকৃতজ্ঞ। ছাৰ বাইদেউসকলে মোক যিমান শাসন কৰিছে তাতকৈ বেছি তেওঁলোকৰ পৰা